নমস্কাৰ, মই ঋতিক আৰু সকলোকে মই আকৌ পুনৰ ঋতিক্স ব্লগলৈ সকলোকে মই স্বাগতম জনাইছোঁ। এইফালে ঘৰত মানুহ আছে, সেইবাবে মই মানে ব্লগ বনাবলৈ ইয়াত আহি গ'লোঁ। ভিডিঅ' মানে একদম বাহনীলৈ আহি গ'লোঁ। এখন চাওক, পাছফালে এখন বাহনী বাৰী আছে, আৰু ইয়ালৈ আহি ল'লোঁ। আৰু মানে বহুত ভাল লাগিছে মনটো আজি, কি ক'ম মানে নিজেই আপোনালোকক ভাষা নাই। এইবাবে ভাল লাগিছে মানে কেতিয়াবা যদি আপোনজন যদি ক'ৰবাত যদি হেৰাই যায়, আকৌ যদি পুনৰ যদি তেখেতে ঘূৰি আহে কিমান ভাল লাগিব, সেইটো আকৌ আপোনালোকক নক'লেই ভাল। আমাকে মানে ক'বই নালাগে। আৰু ঠিক তেনেধৰণে এজন ভাল লগা ইউটিউবাৰ, তেখেতক চাই বহুতখিনি মই সাহস পাওঁ, আনকো যিখিনি জ্ঞান তেখেতৰ পাওঁ মই আনক বিলাইছোঁ আৰু নিজেও লৈছোঁ। বহুত ভাল লাগে কেতিয়াবা এনেকৈ। তাৰপিছত কথাটো এনেকুৱা, আমাৰ ইউটিউবাৰজন হৈছে আমাৰ মৰমৰ বিকাশ আমিন দা। তেখেতে যেতিয়া এক্সিডেণ্টলি ৰিচেণ্টলি যিটো তেখেতৰ লগত এটা মানে ঘটনা হৈ গ'ল, মানে সেই ঘটনাটোৰ লগত লগ লাগি তেখেতে মানে বহুত ভাগৰি পৰিছিলে। তেখেতে কৈছে মৰি যোৱাৰ কথাও কৈছে, মাথাই কাম নকৰা বুলিও কৈছিলে। আপোনালোকে যদি মোৰ নেক্সট ব্লগটো নাইবা যদি তেখেতৰ যদি ভিডিঅ' চাইছিলে, নিশ্চয় গম পাইছে সেই কথাটো। মই এটা ব্লগ বনাইছোঁ তেখেতক লৈ, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাব। আৰু কথাটো এনেকুৱা ধৰণৰ, মানে তেখেত ইমান ভাগৰি পৰিছিলে, তেখেতে মই কৈছোঁ এইখিনি, তেখেতে এতিয়া 1-2 ঘণ্টামান হ'ল এতিয়া মানে এটা আমাৰ ভিডিঅ' দিছিলে, মানে গেমৰ ওপৰত ভিডিঅ' দিছিলে। বহুত ভাল লাগিছে মনটো, মানে কোৱা এটা বেলেগ এটা মানে মই বুজাবই নোৱাৰিম, ইমান ভাল লাগিছে। সেইবাবে তেখেতক চাই মানে তেখেতক মই সেই ব্লগটোত মানে বহুতখিনি সাহসো দিছোঁ। আৰু তেখেতে চাইছে নাচাইছে মানে মই নাজানো দেই, কিন্তু তেখেতৰ কি বুলি ক'ম আৰু, তেখেতক মই কমেণ্টৰ দ্বাৰাও কৈছিলোঁ মই, তেখেতে এই ভিডিঅ'টোত মই বহুতখিনি সাহস দিছোঁ। বহুত ইউটিউবাৰে তেখেতক সাহস দিছে, হয়তো কিছুমানে ভাঙিবলৈ চেষ্টা কৰিছে, কিছুমানে আকৌ তেখেতক সাহসো দিছে। এতিয়া মানে এইটো কাৰণে মোৰ বেছি ভাল লাগে, তেখেতে ভাগৰি যে নপৰিলে, সেইকাৰণে বেছি ভাল লাগিছে মানে মোৰ এনেকুৱা লাগে মানে তেখেতেতো 5-6 দিনমানতো ভিডিঅ' দিয়াই নাছিলে ইউটিউবত। সদায় চাওঁ তাৰমানে বিকাশ আমিন দাই ভিডিঅ' দিছে নাই চাইছোঁ, নাই দিয়া। সিবাৰো চাইছোঁ দিছে নেকি, নাই দিয়া। সিদিনাও চাইছোঁ দিছে নেকি, নাই দিয়া। মই এতিয়া শুই আছিলোঁ, এতিয়া দুপৰীয়া আমাৰ 2টামান বাজিছে, শুই আছিলোঁ। শুই উঠি মোবাইলটো চাইছোঁ, ধুমাধুম পাই গৈছোঁ তেখেতৰ ভিডিঅ'। মনটো ইমান ভাল লাগিছে নহয়, কি বুলি ক'ম মানে মই নিজে ভাষা নাই। সেইকাৰণে মই অকল তেখেতৰ কথা কৈ আছোঁ যে এইটো কথা নহয়, মই সকলোকে ভাল পাওঁ। আৰু চব মোৰ যিখিনি মোতকৈ ডাঙৰ, তেখেত চব মোৰ দাদা নিচিনা, সেইকাৰণে কিবা এটা যদি কাৰোবাৰ হয়, ডিম্পু দাও যদি কিবা এটা হয়, বিকাশ দা যদি কাৰোবাৰ অন্যান্য যিখিনি ব্লগ ৰোষ্টাৰ আছে, ব্লগ কৰোঁ, সকলোকে চাওঁ মই, কৈছোঁ নহয়, সকলোকে চাওঁ। কিন্তু এতিয়া অসমৰ ডেকা তেখেতকো চাওঁ, সকলোকে চাওঁ, মই কৈছোঁ নহয়। আৰু তেখেতে মানে মই ভালখিনিও চাওঁ, বেয়াখিনিও চাওঁ। মানে কিছুমানে একদম ফকতীয়াকৈ বনায়, কিছুমানে মানে এই কথাত কোৱা নাই, কিছুমানে একদম পূৰা ৰোষ্ট, মানে একদম বেয়াকৈ ৰোষ্ট কৰি দিয়ে। কিছুমানে একদম বেয়াকৈ ভিডিঅ'বিলাক বনায়, যিবিলাক আপুনি মানে বিকাশ দাই মানে যিবিলাক লৈ মানে ৰোষ্ট কৰি দিয়ে, মই সেইবিলাকো চাওঁ মানে। কাৰণ এইবাবে চাওঁ, কাৰণ সেই বেয়াখিনিক লৈ মই ভালখিনি শিকিব পৰা যায়। কথাটো গম পাইছে? আপোনালোকে সেই টিপটো অকণমান ইউজ কৰিব, চবকে চাব। কোনোবাই যদি বেয়াকৈ বনাইছে ন, তেতিয়া গম পাব। ময়ো যদি বেয়াকৈ বনাইছোঁ নহয়, মোতকৈ কেনেকৈ আপুনি ভালকৈ বনাব লাগে, আপুনি সেইটো গম পাব। গম পাইছেনে? আৰু ভালখিনিও চাব, আৰু যাতে এইখিনি ইমান ভাল আছে নহয়, ইয়াতকৈ যদি অকণমান যদি কিবা এটা যদি ভুল কৰি দিওঁ, সেই বস্তুটো বেয়া হ'ব, সেই কথাটো গম পাব। কথাটো গম পাইছে? ঠিক তেনেধৰণে মই সকলো ইউটিউবাৰ লগতে মই সংযোগ স্থাপন কৰিবলৈ মই চেষ্টা কৰোঁ, আৰু সকলোকে মই পৰাপক্ষত ছাবস্ক্ৰাইব কৰি থওঁ। একদম সেইটোৱে আৰু। কিন্তু এতিয়া ফটককৈ তেখেতৰ লগত এনেকুৱা এটা হাইৰ ঘটনা দেখে, তেখেতে বহুত কান্দিছে ভিডিঅ'টোত, আৰু কন্দাৰ কাৰণে মোৰ নিজৰে বেয়া লাগিছে। কাৰণ যিটো ভুল কৰাই নাছিলে তেখেতে, সেই ভুলক লৈ ইমান হাই কৰিব নালাগে। আৰু তেখেতে নিজেই ক্ষমা খুজিছে, সেইটো বেছি ভাল লাগিলে। আৰু এটা বেয়া লাগিলে, নিজেই ভুল নকৰিও যদি ক্ষমা খুজিবলগীয়া হয়, সেই কথাটো কেতিয়াও শুদ্ধ কথা নহয়। আৰু তেখেতে বাপুজী যি আমাৰ মহাত্মা গান্ধী, সেই তেখেতৰ ৰোল তেখেতে পালন কৰা নিচিনা লাগিলে সেই ভিডিঅ'টোত। কাৰণ কেলৈ এখন গালত মাৰিলে এখন গালো কাটি দিব বুলি কয় যে, ঠিক তেনেদৰে তেখেতে ভুল নকৰা স্বত্বেও তেখেতে আকৌ নিজে ক্ষমা কৰিছে।
বেছি ভাল লাগিলে। কিন্তু তাতকৈ ভাল লগা বস্তুটো তেখেতে যে ঘূৰি আহিলে আকৌ আমাৰ মাজত, বুজি পালে। আৰু বিকাশ দা, আপোনাৰ পৰা ইমান ধুনীয়া ধুনীয়া ভিডিঅ' পাম বুলি মই পুনৰ আশাবাদী, আৰু আকৌ আপুনি এনেকৈ ভাল ভিডিঅ' বনাব বুলি, ৰাইজক অসমবাসীক দিব বুলি, আৰু শুদ্ধ পথবিলাক দেখাব বুলি মানে আশাবাদী আৰু, নহ'লে আৰু গোটেইবোৰ কিবা হৈ পৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, বন্ধুবৰ্গৰ শ্বেয়াৰ কৰিব নাপাহৰিব। মই নতুনকৈ আহিছোঁ, মই একোৱেই নাজানো, কিন্তু এই কথাটো লৈ মানে হেৰি নকৰিব। আৰু এটা কথা মানে তেখেতে লৈ মানে কিছুমানে বহুত ভালকৈও বনাইছে এই এক্সিডেণ্টটো লৈ, আৰু বহুতে বেয়াকৈও বনাইছে। মই চবকে কথাটো কওঁ, যিসকলে ভাল বনাইছে তেখেতক মই নকওঁ, যিসকলে মানে বেয়াকৈ বনাইছে তেখেতক মই কথাটো কওঁ। যিসকলে মানে এক্সিডেণ্টটো হোৱাৰ কাৰণে ভাল পাইছে, আচলতে আপুনি মোক বেয়া নাপাব, মানে আপোনালোকে মোক বেয়া নাপাব কথাটো কাৰণে, সেই ঘটনাটো যদি মোৰ লগত যদি সেই ঘটনাটো যদি মই হোৱাহেঁতেন, মোৰ অৱস্থা কি হ'লহেঁতেন, সেই কথাটো মেইন কথা। আৰু যি মানে এই হাজবেণ্ড এণ্ড ৱাইফ যিটো কেছটো হৈছিলে, মানে তেওঁলোকক কওঁ, চব মানুহ সমান নহয়। হাতৰ আঙুলি যেনেকৈ 5টা আছে, চব সমান নহয়। আছে কিছুমান ল'ৰা, মই নাই বুলি নকওঁ, আছে, কিন্তু মানুহক চিনি পোৱাটো বহুত কঠিন হ'ব। মানুহক চিনিবলৈ শিকক। মইতো নাজানো, বহুতে জানে, শিকিবলৈ চেষ্টা কৰক। মানুহ আছে নহয়, এনেকুৱা ল'ৰাও আছে, ছোৱালীও আছে, সেইটো এংগেলত চোৱা। আৰু এইবিলাকতো আজিকালি চলিয়ে আহিছে, আপোনালোকেতো জানেই, আজিকালি চলি আহিছে। কিন্তু চবকে তাৰ মাজত সোমোৱাই নিদিব, ভাল নালাগে মানে, সেইটো কথা। মানে মানুহ চিনিব পৰাটো বহুত ডাঙৰ কথা। বহুতে চিনি পায়, আমিহে নাজানো, কিন্তু চিনি পোৱা এটা লোকটো বেলেগ। সেইকাৰণে কৈছোঁ, মানুহ চিনি পাবলৈ শিকক, আৰু চবকে সেনেকুৱা এংগলত মানে সোমোৱাই নিদিব বেয়া দেখি। কাৰণ গম পায়, কাৰণ চব আঙুলি যেনেকৈ সমান নহয় ন, চবো ল'ৰা ছোৱালী সমান নহয়, আছে কিছুমান, মই নাই বুলি নকওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, বিকাশ দা বহুত বহুত ভাল লাগিছে আপুনি আকৌ ঘূৰি অহাৰ কাৰণে। আপুনি মোৰ ভিডিঅ'টো চাই নাচাই মই নাজানো, কাৰণ কেলৈ আৰু আপুনি ইমান ডাঙৰ এজন ইউটিউবাৰ হয়, আমি উঠিছোঁহে আপুনি, আৰু মানে সেনেকৈ আমাক ভাল ভাল জ্ঞান বুদ্ধি থাকিব, আমি ল'ম। সকলোকে এটাই মেছেজ কৰিম এই ভিডিঅ'টোৰ জৰিয়তে, কেতিয়াও জীৱনত যদি বাধা আহে, বাধা ফালি ওলাই যাবলৈ চেষ্টা কৰক। কাৰণ এইখন দুনীয়াত আহিছে যদি এইটো বস্তু থাকিবই, মূৰত বস্তু ল'ব পাৰিব লাগিব ন। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধুবৰ্গৰ লগত। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।